हेलो गाइस स्वागतम जनाइছো इनाम बाय आईबीए यूट्यूब चैनल লৈ আজিৰ এই ভিডিঅ'ত আমি আপোনাক দেখাম আপুনি যদি আপোনাৰ ফেসবুক একাউন্ট পার্মানেন্টলি ডিলিট কৰিব বিচাৰি আছে তেনেহলে আপুনি কেনেকৈ ডিলিট কৰিব পাৰে বহুতে আছে ফেসবুক একাউন্ট ডিলিট কৰি দিয়ে কেনে আকৌ ফেসবুক একাউন্টটো আহি যায় কিন্তু পার্মানেন্টলি ডিলিট নহয় হেতু কিহৰ কাৰণে হয় সম্পূৰ্ণ ডিটেইলছ আমি মোবাইল স্ক্ৰিনত আমি স্টেপ বাই স্টেপ দেখুৱাই দিম ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাই থাকক বলক আমি আজিৰ এই ভিডিওটো আৰম্ভ কৰো আপুনি আপোনাৰ ফেসবুক একাউন্টটো ওপেন কৰক আৰু কৰ্নাৰত যে 3 ডট দিয়া আছে 3 ডটত আপুনি ক্লিক কৰক 3 ডটত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইন্টাৰফেস খোল খাই যাব আপুনি অলপমান তলত স্ক্ৰল কৰি কিনে তলত যে আছে সেটিং এণ্ড প্ৰাইভেচি আপুনি ইয়াত ক্লিক কৰক সেটিং এণ্ড প্ৰাইভেচিত ক্লিক কৰাৰ লগে লগে আৰু এটা ইন্টাৰফেস আপোনাৰ আগত খোল খাই যাব আপুনি ফাৰ্স্ট যেটো অপচন আছে সেটিং আপুনি সেটিংত ক্লিক কৰক সেটিংত ক্লিক কৰাৰ লগে লগে আৰু এটা ইন্টাৰফেস খোল খাই যাব আপুনি ইয়াত অলপমান তলত স্ক্ৰল কৰক আৰু আপুনি ইয়াত চাব পাৰিব একাউন্ট ওনাৰশিপ এণ্ড কন্ট্ৰোল এইটো অপচনত আপুনি ক্লিক কৰক আৰু এটা ইন্টাৰফেস খোল খাই যাব ইয়াত তিনিটা অপচন আছে 1 2 3 দুই নম্বৰত যি অপচন আছে দুই নম্বৰ অপচনত আপুনি ক্লিক কৰক এতিয়া আৰু এটা ইন্টাৰফেস খোল খাই আহিছে ইয়াত দুটা অপচন দিয়া আছে ডিএক্টিভেট একাউন্ট ডিলিট একাউন্ট আগতে কৈছিলো যে বহুতে ডিলিট কৰি দিয়ে কিন্তু আকৌ একাউন্টটো আহি যায় হেতু একাউন্ট ডিলিট নহয় ডিএক্টিভেট হয় আকৌ এক্টিভেট কৰিব পাৰে সেই কাৰণে আপুনি পার্মানেন্টলি যদি ডিলিট কৰিব বিচাৰি আছে তেনেহলে ডিলিট একাউন্টত আপুনি টিক চিন দিয়ক আৰু কন্টিনিউত ক্লিক কৰক কন্টিনিউত ক্লিক কৰাৰ লগে লগে আৰু এটা ইন্টাৰফেস খোল খাই যাব আপোনাক ইয়াত কেইটামান কোৱেশ্চন সুধি আছে আপুনি কোৱেশ্চনৰ এনসাৰ দিব নালাগে আপুনি ইয়াত চুজ কৰক কোনটো অপচন আপোনাৰ কাৰণে জৰুৰী হয় হেতু অপচন আপুনি ইয়াত সিলেক্ট কৰক আৰু কন্টিনিউত ক্লিক কৰক এতিয়া আৰু এটা ইন্টাৰফেস খোল খাইছে আপুনি ইয়াত কন্টিনিউত ক্লিক কৰক কন্টিনিউত ক্লিক কৰাৰ লগে আৰু এটা ইন্টাৰফেস খোল খাই গৈছে আপুনি ইয়াত ডিলিট একাউন্টত ক্লিক কৰক ডিলিট একাউন্ট কলেক্ট কৰাৰ লগে লগে এনেকুৱা এতিয়া লাষ্ট ইন্টাৰফেসটো আহি গৈছে এতিয়া আপোনাৰ ইয়াত পাসওয়াৰ্ডটো সুধি আছে আপুনি আপোনাৰ ফেসবুক একাউন্টৰ পাসওয়াৰ্ডটো দিয়াৰ লগে লগে আপোনাৰ ফেসবুক একাউন্টটো পার্মানেন্টলি ডিলিট হৈ যাব আপোনাৰ ফেসবুকৰ যি পাসওয়াৰ্ড আছে পাসওয়াৰ্ডটো আপুনি দি দিব আমাৰ এই ফেসবুকটো আমি ডিলিট নকৰো এটো আমাৰ ইউটিউব চেনেলৰ ফেসবুক একাউন্ট হয় আপুনি নামটো চাবই পাৰে ইনাম বাই আইবিএ বুলি লিখা আছে নামটো এটো আমাৰ ইউটিউবৰ নামৰ ফেসবুক একাউন্ট হয় যদি আপুনি ফলো কৰা নাই লিংক ডেসক্ৰিপচনত আছে আপুনি গৈ ফলো কৰিব পাৰে ভিডিওটো এইখিনিলৈকে চাইছে যদি তেনেহলে ভিডিওটো ভাল লাগিছে ভিডিওটো ভাল লাগিলে লাইক কৰিব বন্ধুহঁতৰ কাষত শেয়াৰ কৰিব নাপাহৰিব থ্যাঙ্কস ফৰ ওয়াচিং থ্যাংক ইউ সো মাচ জয় আই অসম